এখন গাঁৱত এজনী কণমানি ছোৱালী আৰু তাইৰ বুঢ়ীমাকে এটা জুপুৰি ঘৰত বাস কৰিছিল। তাই এজনী কণমানি মৰম লগা ছোৱালী। সিহঁত বৰ দুখীয়া আছিল। বুঢ়ীমাকৰ লগত তাই কোনোমতেহে দুবেলা দুমুঠি খাই জীয়াই আছিল। এদিনাখনৰ কথা, তাইৰ ঘৰত খাবলৈ একোৱেই নাছিল। বুঢ়ীমাকৰো সেইদিনা গাটো বৰ ভাল নাছিল। খুব ভোক লগাৰ বাবে তাই গাঁৱৰ কাষৰে এখন হাবিলৈ গৈ ফল মূল বিচাৰিবলৈ ধৰিলে। বেলি দুপৰ হ'ল, কিন্তু তাই খাবলৈ একোকে বিচাৰি নাপালে। ভোকে ভাগৰে জৰ্জৰিত হৈ তাই এজোপা গছৰ তলত জিৰণি ল'বলৈ ধৰিলে। অলপ সময়ৰ পাছত এজনী অতি ৰূপৱতী মহিলা আহি তাইৰ ওচৰত থিয় হ'লহি। মহিলাগৰাকীক কণমানিজনীয়ে আগতে কেতিয়াও দেখা নাছিল। তাই সাহসেৰে সুধিলে, তুমি কোন আৰু মোৰ ওচৰলৈ কিয় আহিছা? কণমানিজনী, মই তোমাৰ বন্ধু। তোমাক কি লাগে কোৱা, মই তোমাৰ অভাৱ পূৰণ কৰি দিম। মই পুৱাৰে পৰা হাবিত খাবলৈ ফল মূল বিচাৰিলোঁ, কিন্তু ক'তোৱে একোৱেই নাপালোঁ। মোৰ খুব ভোক লাগিছে। ঘৰতো মোৰ আইতাই ভোকাতুৰ হৈ আছে। তুমি আমাক খাবলৈ কিবা অলপ দিব পাৰিবানে? তুমি চিন্তা নকৰিবা, এই কলহটো লোৱা। ই এটা যাদুকৰী কলহ। এই কলহটোৰ ভিতৰত অলপ পানী ভৰাই জুইৰ ওপৰত ৰাখিবা, আৰু তুমি যি খাদ্য খাবলৈ বিচৰা তাকেই পাবা। তুমি আৰু আইতা আজিৰে পৰা ভোকত থাকিব নালাগে। কলহটো লৈ তাই ৰং মনেৰে ঘৰলৈ গ'ল আৰু ঘৰত বুঢ়ীমাকক সকলো কথা বিৱৰি ক'লে আৰু কলহটো বুঢ়ীমাকৰ হাতত গতাই দিলে। সিহঁতে কলহটো যাদুকৰী হয়নে নহয় পৰীক্ষা কৰি চাবলৈ সাজু হ'ল আৰু একুৰা জুই ধৰিলে। তাৰ পাছত কলহটোত অলপ পানী ভৰাই জুইৰ ওপৰত তুলি দিলে। অলপ সময়ৰ পাছত কণমানিজনীয়ে কলহটোৰ আগত ক'লে, সেই যাদুকৰী কলহ, তুমি আমাক এসাঁজ সুস্বাদু আহাৰ দিয়া। আৰু সঁচাকৈয়ে কিছু সময়ৰ পাছতেই কলহটোত খাদ্য প্ৰস্তুত হ'ল। সিহঁত দুয়ো আচৰিত হ'ল। সিহঁত দুয়োৱে পেট ভৰাই খাদ্য খালে। তেতিয়াৰে পৰা কণমানিজনী আৰু তাইৰ বুঢ়ীমাক কোনোদিনেই লঘোণে থাকিবলগীয়া নহ'ল, কিয়নো যাদুকৰী কলহে প্ৰতিদিনে সিহঁত দুয়োকে সুস্বাদু আহাৰৰ যোগান ধৰে।